অসমীয়া বৰ্ণমালা কেনেকৈ লিখে সেই বিষয়ে শিকোঁ। প্ৰথম আখৰ অ, চৰে অ। দ্বিতীয় আখৰ আ, চৰে আ। তৃতীয় আখৰ হ্ৰস্ব ই। চতুৰ্থ আখৰ দীৰ্ঘ ই। হ্ৰস্ব উ, দীৰ্ঘ উ, ৰি। এ, ঐ, ও, ঔ। অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ৰি। এ, ঐ, ও, ঔ। Thank you.